আৰু সাঁওতাল জনগোষ্ঠীৰ জাতীয় সংগঠন হৈ সাঁওতাল জনগোষ্ঠীক যেহেতু চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্তকৰণ কৰা হৈছে আৰু সাঁওতাল ছাত্ৰ সন্থাই বাৰম্বাৰে অসম চৰকাৰক দাবী কৰি আহিছে যে আমাৰ চাহ জনগোষ্ঠীৰ লগত নামাকৰণ কৰিব নালাগে, অন্তৰ্ভুক্ত কৰিব নালাগে। তাৰ কাৰণে আমি আজি সদৌ সাঁওতাল ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনে মিলি আজি আমাৰ প্ৰধান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া, আমাৰ ডেপুটি মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়া আৰু চাহ জনগোষ্ঠী জাতীয় সন্মিলনীৰ সভাপতি পৃথ্বীমাঝি ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰিলোঁ। ছাত্ৰ সন্থাই সাঁওতাল জনগোষ্ঠীয় দল সংগঠনৰ একত্ৰিত হৈ আপোনালোকে জানে যোৱা 15 মাৰ্চত বিধানসভাত এটা বিধেয়ক গৃহীত হৈছিলে যে সাঁওতাল জনগোষ্ঠীক আগৰ নিচিনাকৈ এইবাৰো চাহ জনগোষ্ঠীত নামাকৰণ কৰা হৈছে, অন্তৰ্ভুক্ত কৰা হৈছে। আমি সদৌ সাঁওতাল ছাত্ৰ সন্থাই বাৰম্বাৰ অসম চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰা সত্ত্বেও অসম চৰকাৰে আকৌ সাঁওতাল জনগোষ্ঠীৰ যি মৌলিক অধিকাৰ, সাঁওতাল জনগোষ্ঠীৰ যি সাংবিধানিক অধিকাৰ, সেই অধিকাৰৰ পৰা সাঁওতাল জনগোষ্ঠীক বঞ্চিত কৰি আকৌ সাঁওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিছে। আমি সদৌ সাঁওতাল ছাত্ৰ সন্থাই আৰু সাঁওতাল জনগোষ্ঠীৰ দল সংগঠনে ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু অসম চৰকাৰক বাৰম্বাৰ আলোচনাৰ বাবে আমি কৈছিলোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু এই বিষয়ে আজিলৈকে আলোচনা মিউজিয়াত আমি আহিব পৰা নাই বা অসম চৰকাৰে আমাক মাতা নাই। তাৰ কাৰণে আজি সঁচাকৈ আমি ক্ষোভিত হৈছোঁ। সাঁওতাল জনগোষ্ঠীৰ ভৱিষ্যত শংকিত হৈছোঁ যে সঁচাকৈয়ে সাঁওতাল জনগোষ্ঠীৰ যি আত্মপৰিচয়, সেই পৰিচয়খিনি থাকিবনে নাই তাৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম চৰকাৰে হৎকাৰী লোৱা সিদ্ধান্তক গৰিহণা দিছোঁ আৰু আমি আহ্বান জনাব বিচাৰিছোঁ যে যি সাঁওতাল জনগোষ্ঠীৰ কলা, কৃষ্টি, সংস্কৃতি, সাহিত্য থকা সত্ত্বেও আদি সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক, সাঁওতাল জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ বিষয়টোক, সাঁওতাল জনগোষ্ঠীৰ শিক্ষাৰ বিষয় অধিকাৰটোক খৰ্ব কৰিব বিচাৰিছে আৰু সাঁওতাল জনগোষ্ঠীক তাৰ পৰা বঞ্চিত কৰাৰ এক পৰিকল্পনা ৰচনা কৰিছে। তাৰ বাবে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু অনাগত যদি আমাৰ সাঁওতাল জনগোষ্ঠীৰ বিষয়বস্তু লৈ সাঁওতাল জনগোষ্ঠীক যদি বাৰম্বাৰ চাহ জনগোষ্ঠীৰ লগত নামাকৰণ কৰে তেতিয়াহ'লে গণতান্ত্ৰিকভাৱে সদৌ সাঁওতাল ছাত্ৰ সন্থাই আৰু সাঁওতাল জনগোষ্ঠীৰ দল সংগঠনে অনাগত দিনত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিব।